নৱবৰ্ষৰ শুভেচ্ছা দি মোৰ কিছুমান বিশেষ ব্যক্তিয়ে ইনষ্টাগ্ৰাম ষ্টৰীত কিছু ষ্টৰী আপলোড কৰিছিল। তাৰে কেইটামান ষ্টৰী আপোনালোকলৈ লৈ আহিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকেও জনাই দিব আপোনালোকৰ 1 জানুৱাৰীটো কেনেকৈ গ'ল। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, কাৰণ আছামিজ ইউটিউব কমিউনিটিৰ লগতে ছ'চিয়েল মিডিয়া আপডেটসমূহ মোৰ এই চেনেলটোত আপোনালোকে পাই থাকিব। আৰু মোৰ ফালৰ পৰা আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমূহ সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ মাংস ৰান্ধি আছে নতুন বছৰত। হেপী নিউ ইয়াৰ ক। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ ক। হেপী নিউ ইয়াৰ। আমাৰ মাংস বনোৱা হৈ আছে, এয়া মাংস চাওক। গুড মৰ্ণিং সকলোকে, হেপী নিউ ইয়াৰ। 2021 নহয় 2022 চনৰ এইটো মোৰ ফাৰ্ষ্ট ষ্টৰী। 2022 চনৰ মই প্ৰথম ব্ৰাছ কৰিলো অলপমান আগতে। 2022 চনৰ প্ৰথম মুখ ধুলো। হেপী নিউ ইয়াৰ মাই নেক্সট লেভেল ফেমিলি। সকলোকে নতুন বছৰৰ বহুত 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 বেছি শুভেচ্ছা থাকিল। নতুন বছৰ যেন আপোনালোকক ভালে ভালে যাওক। আৰু অকণমান পিছত এটা ধামাকাদাৰ ব্লগ আহি আছে, আপোনালোকে চাব। কিবা এটা স্পেচিয়েল গম পাব ব্লগটো আহিলে। আকৌ এবাৰ হেপী নিউ ইয়াৰ টু মাই নেক্সট লেভেল ফেমিলি। সকলোৰে যেন কুশল মংগল হওক এই বছৰটো। Right now friends, আমি আছো এটা বিৰাট স্পেশাল জায়গা। Yes, আৰু আমি কৰি আছো পিকনিক। হ্যাপি নিউ ইয়াৰ। হ্যাপি নিউ ইয়ার। এটা আজি পুরা মস্তি কৰি ইয়াতে কৰিম আৰু ইয়াতে পুৰা গা চা ধুম একদম পুৰা মজাকে, একদম পুৰা মেটেকাত গা ধুই পেলাই কেটেকা হৈ যাম। चिड़िया पानी पी रही थी तो मुंह में आ गया बाल। वाह 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 वाह। अरे चिड़िया पानी पी रही थी तो मुंह में आ गया बाल। वाह वाह वाह। पीछे मुड़ के देखा तो आ गया नया साल। ছাৰ ৰকি ছাৰ, তই এনে ব্ৰইলাৰ খাওঁ কিন্তু কালি মই তোক ছাগলী খুৱাইছোঁ। হেপী নিউ ইয়াৰ তোলেও থাকিলে, আৰু লগতে চবেই তোক হেপী নিউ ইয়াৰ উইচ কৰিব। এতিয়া তই খালি উৎপাত নকৰিবি দেই বা, গম পাইছ নে? নাকটো কালে ৰং। হ্যাপি নিউ ইয়ার। হ্যাপি নিউ ইয়ার ধীৰাজ। হ্যাপি নিউ ইয়ার বৌ। হ্যাপি নিউ ইয়ার। আমি খানা খাই থাকোঁতে নিউ ইয়ার হৈ গ'ল। হ্যাপি নিউ ইয়ার। 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 तो इंस्टेंट मुझे आपको डाउनलोड कर ले। हैप्पी न्यू ईयर। 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 हैप्पी न्यू ईयर टीम। सो के जेहेतु সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ ইন এডভান্স, মোৰ টিমৰ ফালৰ পৰা হেপী নিউ ইয়াৰ ইন এডভান্স। আৰু যিহেতু আজি 2021 লাষ্ট দিন হয়, আপোনালোকে যিমান মেমৰিজ আছে, ভাল মেমৰিজ বেয়া মেমৰিজ বা সকলো লগতে আছে, আপোনালোকে পাহৰি যাওক। নতুন লাইফ নতুন জাৰ্ণি আপোনালোকে ষ্টাৰ্ট কৰক 2022। আৰু অতি সোনকালে ৰাইড আহি আছে, আপোনালোকে মৰম দি গৈ থাকিব। আৰু সকলোকে ওৱান্স এগেইন মোৰ টিমৰ ফালৰ পৰা হেপী নিউ ইয়াৰ ইন এডভান্স। হাই এভৰিৱান, হেপী নিউ ইয়াৰ। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু নতুন বছৰটোৱে যাতে সকলোলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। নতুন বছৰ আহি গ'ল, চাওঁতে চাওঁতে বছৰটো গ'লগে, কেনেকে গ'ল গমেই নাপালোঁ। ৰাইট 2022 আহি গ'ল, আৰু আপোনালোকে কেনেকৈ উদযাপন কৰিছে আশা কৰিছোঁ ভালকৈ কৰক। আৰু বেছি পাৰ্টি চাৰ্টি নকৰিব, গম পাইছেই মানে পুলিচেতো একদম ৰেডি হৈ 11:30 বজাৰ পিছত। চ' ময়ো বেছি নকৰোঁ, আহিছোঁ এঠাইত অকণমান ঘৰৰে আৰু পাৰ্টি চাৰ্টি মানে হালকা ফুলকা খানা চানা খাম। আৰু আপোনালোকেও কৰক ভালকৈ, আৰু আহিব লগা বছৰটো আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ। উইচ ইউ এ হেপী নিউ ইয়াৰ 2022 আৰু 2021ক ধুনীয়াকৈ বিদায় দিয়ক খাই মেলি, আৰু এটা আহিব লগা দিনখিনি আপোনালোকৰ একদম ভৰপূৰ একদম পুৰা দিল চে ভৰি থাকক। চ' সেইটোৱে কামনা কৰিলোঁ। once again very very happy new year. love you all, love believe people. নমস্কাৰ সকলোকে, নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিলে। হেপী নিউ ইয়াৰ 2022। 2021টো বাৰু ক'ভিড, 2020ও ক'ভিড, যোৱা 2 বছৰ ক'ভিডে, এইবাৰৰ 2022ত অমিক্ৰণ। যি কি নহওক 2022টো যাতে সকলোৰে ভালে যায়, সেইটো মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ। সকলোৰে যাতে দিনবোৰ ভালে কুশলে যায়। মোৰ বাৰু পাৰ্চনেলি 2021টো একেবাৰে বেয়া, এতিয়ালৈকে জন্মৰ পৰা আটাইতকৈ বেয়া বছৰ 2021 বুলি ক'ব লাগিব, কাৰণ মোৰ দেউতাক মই হেৰুৱাইছোঁ। যি কি নহওক, আৰু এতিয়া ঘৰতে আছোঁ, বৰপেটাত আছোঁ।
বৰপেটাত মাক অলপ আগতে চিকেন বনাই মাছ বনাই ভাত খুৱাই সেই কৰি থৈ আহিছোঁ খুৱাই থৈ আহিছোঁ এতিয়া বাহিৰত আছোঁ অকলে সেই কৰি আছোঁ যি কি নহওক আগতে 31 ডিচেম্বৰত বহুত বেছি খানা খাইছিলোঁ কিবা খাইছিলোঁ এতিয়া খাব পৰা নাই ঘৰতে খানা হৈ আহিছে আৰু মাৰ লগত থাকি খানা খাই বহুত বেছি হেপী যি কি নহওক সকলোকে শেষত আকৌ এবাৰ হেপী নিউ ইয়াৰ 2022 লাভ ইউ অল ডাইৰেক্ট দিল সে থ্যাংক ইউ সো মাচ বাই Happy New Year!